নমস্কাৰ বন্ধুসকল, আজি মই পুনৰ আন এটা বিষয়ত মোৰ ইউটিউব ব্লগ CNK অসম কি ক'ত কিয় বিখ্যাত পুৰণি নাম নতুন চিনাকি এই ইউটিউব ব্লগৰ জৰিয়তে পুনৰবাৰ বন্ধুবৰ্গসকললৈ মই স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তুটো হ'ল মই যোৱা 25 তাৰিখে শিৱসাগৰত অনুষ্ঠিত হৈ যোৱা টাই আহোম খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি অসম মনে প্ৰাণে গুৰি বিচাৰি এক হোৱা টাই আহোমসকল বংশানুক্ৰমে খিলঞ্জীয়া এই অনুষ্ঠানৰ এই সভাখনিৰ নিমন্ত্ৰণী পত্ৰ পাইছিলোঁ আৰু এই নিমন্ত্ৰণী পত্ৰখনত উল্লেখ কৰা গুহাৰী পত্ৰত কিছু বাক্য উদ্ধৃত কৰা হৈছিল। তাৰ একাংশ মই ভিডিঅ' আকাৰে পাঠ কৰিছিলোঁ। সেই ভিডিঅ'ত দুজনমান বন্ধুৱে কমেণ্ট বক্সত কমেণ্ট লিখিছে যে গগৈ উপাধিধাৰী আহোমসকল টাই আহোম নহয় নেকি? ঠিকেই লিখিছে, কাৰণ নিমন্ত্ৰণী পত্ৰখনত এই গগৈ উপাধিৰ লগত সংলগ্ন লগাই কিছু বিৰূপ মন্তব্য দিয়া হৈছে। তাৰ ওপৰত মই সেই উত্তৰটো দিব বিচাৰিছোঁ। বন্ধুসকল, বৰ্তমান পৰিৱেশ আৰু পৰিস্থিতিত বিভিন্ন অনা আহোমেও অকল গগৈ বুলিয়ে নহয়, বিভিন্ন আহোমৰ উপাধি ল'বলৈ আগবাঢ়িছে আৰু কিছুসকলে সেই উপাধি গ্ৰহণ কৰি আহোমৰ বুৰঞ্জী গইনালৈ বিভিন্ন অপকৰ্মত লিপ্তও হৈছে, যি কাৰণে আহোমৰ 600 বছৰীয়া শাসনৰ এই জাতিটোক কিছু বাহিৰা লোকে হাঁহি হাতৰ পাত্ৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। আমি সততে পেপাৰে পত্ৰই বা ফেচবুকৰ জৰিয়তে আমি কিছু ছদ্মবেশী আহোমৰ উপাধি লৈ বা ছদ্মবেশী আহোমে আহোমৰ ওপৰত বা বুৰঞ্জীৰ ওপৰত কিছু কটু বাক্য আৰু বিদ্ৰূপ মন্তব্য দিয়া দেখিবলৈ পাওঁ। গতিকতে বন্ধুসকল, আজি সেই চাম মানুহৰ পৰা আমি বাচি থাকিবৰ কাৰণে এটাই উপায় হৈছে টাই আহোম খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি অসম। এই সমিতিৰ জৰিয়তে তেনেধৰণৰ ছদ্মবেশী আহোমসকলক চিনাক্ত কৰি আমি আইনী ব্যৱস্থা ল'বলৈ আগবাঢ়িছোঁ। কিয়নো এনেধৰণৰ কিছুমান মনোবৃত্তি আছে, ছদ্মবেশী হৈ আহোমৰ গইনালৈ আহোমৰ নামত দল সংগঠন কিছুমান খুলি লৈ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ইয়াৰ লগত কিছু ৰজাঘৰীয়া মানুহ জড়িত হৈ আছে। গতিকতে সেইখিনি মানুহক আমি অতি শীঘ্ৰেই চিনাক্ত কৰিব হ'ল আৰু সময় সুবিধা অনুসৰি তেওঁলোকক আমি আইনৰ গণ্ডিত পেলাই দ্বিতীয়বাৰ তেনেধৰণৰ আহোমৰ লৈ বিৰূপ মন্তব্য বা বিৰূপ প্ৰবন্ধ লিখা মেলা কৰাটো বন্ধ কৰাব পৰা এয়াই হৈছে আমাৰ উচিত সময়। এতিয়া আহোঁ, সততে কয় আজিৰ যুগত ফৈদ বিচাৰি বংশ বিচাৰি কিবা যেন লাভালাভ হ'ব। হয় বন্ধুসকল, প্ৰত্যেকৰ মনত বিভিন্ন ধৰণৰ তেনেধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিব, কিন্তু আমি উল্লেখ কৰিছোঁৱেই, আমি আমাৰ সময়ৰ লগত খাপ খুৱাই যাবলৈ হ'লে আমাক সুৰক্ষা লাগিবই। সুৰক্ষা কৱচ অবিহনে আমি আমাৰ জাতিটোক ঠন ধৰি উঠাবলৈ বহুত কষ্ট হ'ব। সেয়েহে আমি পুনৰ বুৰঞ্জীক আমি দোহাই দিবই লাগিব আৰু ফৈদ আৰু বংশাৱলী পাতিবই লাগিব। নহ'লে আমাৰ
হিন্দুত্ববাদী যি ধৰ্মীয় মনোকৰণে জাতিটোক আজি 300 বছৰ আগৰ পৰাই কুঙা কৰি পেলালে আৰু এনেকৈ থাকিলে এই জাতিটো এটা সময়ত নিশ্চিন্ন হৈ যাব। কিয়নো আজি কিছু লোকে নিজকে আহোম বুলি কিছু লোকে পৰিচয় দিবলৈ লজ্জাবোধ কৰে। ফৈদ বা পদবী কথাটো নকওঁৱেই। গতিকতে আমি আটাই আগবাঢ়ি আহক। আমি আমাৰ ফৈদৰ কথা, আমি আমাৰ বংশাৱলী, আমাৰ বংশ পৰিচয় দি আমি আমাৰ নিজ কৰ্তব্য স্থানত দুৰ্বাৰ গতিত কাম কৰি যাবলৈ যাতে অনুপ্ৰেৰণা পাওঁ। এতিয়া আহোঁ, কিছু লোকে প্ৰশ্ন কৰে ফৈদনো কি বস্তু? ফৈদ হৈছে বন্ধুসকল, তাহানি দিনত স্বৰ্গদেউসকলে দেশ আৰু জাতিৰ কাৰণে, সমাজৰ কাৰণে কিছু প্ৰশাসনিক ব্যৱস্থা, খুঁটিনাটিবিলাক নিয়াৰিকৈ কৰি যাব পৰাকৈ কিছুমান পদবী সৃষ্টি কৰিছিলে। সেই পদবীবিলাকেই হৈছে ফৈদ। যেনেকৈ এই ফৈদৰ পাছতে যিসকল ব্যক্তি কৰ্ম নিপুণতা, দক্ষ আৰু নিয়মতন্ত্ৰৱৰ্তীতাৰে তেওঁ আগবাঢ়িব পাৰে, যিজন মানুহে ধৰক 100জন মানুহক পৰিচালনা কৰিব পাৰে তেওঁক শইকীয়া পদবী দিছিলে, যিজন মানুহে 12জন মানুহকে পৰিচালনা কৰিব পাৰে তেওঁক বৰা উপাধি দিছিলে, যিজন মানুহে 1000জনক পৰিচালিত কৰিব পাৰিছিলে তেওঁক হাজৰিকা উপাধি দিছিলে। ফৈদৰ পাছতহে এই উপাধিটো তেওঁ ৰাজকাৰ্য সুকলমে চলাই দিব পৰাকৈ, নিয়াৰিকৈ চলাই দিব পৰাকৈ এটা উপাধি দিয়া হৈছিল। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ, এই বংশাৱলী শেষত তেওঁলোকে প্ৰতি বছৰে বংশাৱলী উদযাপন কৰিছিলে ডা ডাঙৰীয়াসকলৰ তত্বাৱধানত। এই বংশাৱলী সভাতে সেই এলেকাত কিমানজন মানুহ জন্ম হৈছে, কিমানজন মানুহ কৰ্মঠ মানুহ আছে, কাম কৰিব পৰা বলৱান মানুহ আছে, কিমানজন মানুহ এই সংসাৰৰ পৰা ইহলৈ সম্বৰণ কৰিছে, সেইখিনি তথ্য যুগুতাইছিলে এই বংশাৱলী সভাৰ জৰিয়তে। কিন্তু আজি আমাৰ প্ৰায় ব্ৰিটিছ অহাৰ পাছৰ পৰাই সেই বংশাৱলী পতাৰ নিয়মবিলাক প্ৰায় নাইকিয়াই হৈ গৈছিল। কিন্তু মানুহে মৰমে এতিয়া উপলব্ধি কৰিছে ফৈদ অনুসাৰে পৰিচৰে পুনৰ বংশাৱলী জীৱিত কৰিব লাগে, আমি আমাৰ নিজৰ সুৰক্ষা কৱচৰ বাবে। এতিয়া আহোঁ, এই বংশাৱলী স্বৰ্গদেউসকলৰ দিনৰ পৰাই ডা ডাঙৰীয়াসকলৰ তত্বাৱধানত চলি আছিল। পৰৱৰ্তী কালত 1500 শতিকাৰ শেষৰ ফালে প্ৰথম লোকপিয়লৰ ব্যৱস্থা কৰিছিল মোমাই তামুলী বৰবৰুৱাই। আৰু তেতিয়াৰ পৰা যি জনগণনা চলি আহিছে, আজিও সেই জনগণনা অৰ্থাৎ লোকপিয়ল আজিও সেই পদ্ধতি প্ৰবাহমান হৈ আছে আৰু হৈ থাকিব। গতিকতে আমি এইটো বিচাৰোঁ, বৰ্তমান টাই আহোমক খিলঞ্জীয়াৰ মৰ্যাদা দি, সুৰক্ষা দি এই জাতিটো যিখিনি পৰম্পৰা, যিখিনি ৰীতি নীতি, এইখিনি যাতে বচাই ৰাখিব পাৰে। আজি আমাৰ অৰুণাচলে হওক, নাগালেণ্ডে হওক, মণিপুৰে হওক, মিজোৰামে হওক, বা তাতে আমাৰ নিচেই কাষতে মিচিং ভাই বন্ধুসকল, বড়ো বন্ধুসকল, যিধৰণে তেওঁলোকৰ পৰম্পৰাগত ৰীতি নীতি বজাই ৰাখিছে, আৰু ঠিক তেনেধৰণে আমাৰ টাই আহোমসকলেও তেওঁলোকক অনুকৰণ কৰি নিজৰ জাতি ৰক্ষাৰ কাৰণে বৰঙণি আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। আৰু পৰৱৰ্তী সময়ত এই সমিতিখনে 16খন বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি 644টা ফৈদ উদ্ধাৰ কৰিছে। আৰু যদি চুকে কোণে তেনেকুৱা ফৈদ আমাৰ এই বংশাৱলী অনুষ্ঠানত বাকী ৰৈ গৈছে, তেওঁলোকে এই চেনেলৰ জৰিয়তে
কমেণ্ট বক্সত লিখিব। মই জনাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৰুণাচলৰ দাঁতিকাষৰীয়া পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত কেইটামান ফৈদ বাকী ৰৈছে। সেই দুটা ফৈদ হৈছে, এটা হ'ল কাৰী ফৈদ আৰু আনটো হৈছে গোহাঁই উপাধিধাৰী যিসকল দফলা বহুতীয়া বুলি কোৱা হয়। এই দুটা ফৈদ থাকি গৈছে। মই অতি শীঘ্ৰে অনুৰোধ কৰিম আমাৰ সমিতিখনে এই দুইটা ফৈদ যাতে সংলগ্ন কৰি 644টা ঠাইত 646টা ফৈদ যে উদ্ধাৰ কৰিছে সেই কথাটো মই অনুৰোধ জনাইছোঁ আৰু এই বংশাৱলীত স্থান দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াকে কৈ মোৰ এই কমেণ্ট বক্সৰ ওপৰত যিখিনি প্ৰশ্ন আহিছিলে তাৰ উত্তৰ দি শেষত অনাগত সময়ত এনেধৰণে আকৌ লগ পাম বুলি আশা ৰাখিছোঁ। সেয়েহে বন্ধুসকল, অহা কালিলৈ অৰ্থাৎ 27 মাৰ্চ বীৰংগনা কুঁৱৰী জয়মতী, যি নেকি দেশ আৰু স্বজাতিৰ হকে নিজকে প্ৰাণ বিসৰ্জন দিয়া নাৰীগৰাকীৰ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। অসমৰ চুকে কোণে বিভিন্ন স্থানত এই উদযাপন সমিতিসকলক মই মোৰ ইউটিউব ব্লগ CNK অসম এই ইউটিউবৰ জৰিয়তে সকলো কৰ্মকৰ্তালৈ শলাগৰ শৰাই আৰু সেৱা জনাই শুভেচ্ছা জনাইছোঁ। কালিলৈ যাতে প্ৰতি ঘৰে ঘৰে পদূলিমুখত জয়মতীৰ স্মৃতিত এগছি চাকি বন্তি দি তেওঁলোকক স্মৰণ কৰি চিৰদিনলৈ যাতে জীয়াই ৰাখে তেওঁ অটুট গৌৰৱ, অটুট ত্যাগক আমি স্মৰণ জনাব লাগে। সেয়েহে জয়তু অসম ভূমি, জয়তু জয়া, জয়তু স্বজাতি, জয়তু মোৰ দেশবাসী। ধন্যবাদ। ৰং গগৈ।